আগন্তুক পঞ্চায়ত নিৰ্বাচন উপলক্ষে ঢকুৱাখানা বিধানসভা সমষ্টিত সমৰ্পিত আমি NDA সমৰ্থিত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ মনোনয়ন কাৰ্যসূচী ইতিমধ্যে আমাৰ দাখিল কাৰ্যসূচী আৰু ইয়াত আমি ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ তিনিওটি দলে NDA আমি তিনিওটি দলে NDA এইবাৰ সকলোৱে সন্মিলিতভাৱে এইবাৰ আমি এই নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ভাবিছোঁ। ভাৰতীয় জনতা পাৰ্টি আমাৰ চাৰিগৰাকীৰ ভিতৰত জিলা পৰিষদৰ প্ৰাৰ্থী তাৰে ভিতৰত আমাৰ এটা এখন দলক আমি এৰি দিছোঁ যদিও ভাৰতীয় জনতা পাৰ্টি পদুম ফুলৰ ঠিক তেনেদৰে আমি আঞ্চলিক পঞ্চায়তৰ আমাৰ চাৰিটা আঞ্চলিক সন্মিলিত আৰু অসম গণ পৰিষদ দলক তিনিটা Thank you. আমাৰ সন্মিলিত গাঁও পঞ্চায়ত নিৰ্বাচিত ব্যক্তিয়ে বা গাঁওখনৰ ইচ্ছুক ব্যক্তিয়ে বা গাঁওখনত মানে ৰিটায়াৰ্ড শিক্ষকেই হওক কোনোবা এনেভাৱে হওক কোনোবা এনেভাৱে সময়ে দেখিবলৈ পাওঁ তেখেতলোকে চিম্বল নথকাকৈ নিজা ব্যক্তিগত এই বাদলৈ সকলোৱে দলীয় চিহ্ন নাথাকে কিন্তু আমাৰ ৱাৰ্ড সদস্যসকলতো আমি বেলেগ চিম্বলৰ পাৰ্টি আমি বেলেগ সমৰ্থন কৰি ৰাইজে যাক আশীৰ্বাদ দিলে আমাৰ পাৰ্টি আৰু আমি দৃঢ় বিশ্বাস যে আমাৰ NDA ৰাইজে আমাৰ NDA খুব সুন্দৰভাৱে বুলি আমি বিজয়ী কৰা আৰু আমি দৃঢ় বিশ্বাস আৰু আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লগতে জয়ী হোৱাৰ ভাৰতীয় মাননীয় প্ৰধানমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অৱদানী আঁচনি অতি উন্নয়ন গাঁও অঞ্চলত আমাৰ সকলো পাৰ্টীয়ে আগবঢ়াই নিয়াৰ বাবে আমি সকলো NDAৰ হৈ অসম গণ পৰিষদ দল আমাৰ সমৰ্থিত পাৰ্টীসকলৰ ইতিমধ্যে আমি আৰু আমি সমগ্ৰ